নমস্কাৰ আমি চাউতে আমাৰ ইতিমধ্যে 19টা অধ্যায় পাৰ হৈ গৈছে আৰু আজি আমি অধ্যায় 20 লৈ আহিছো আমি ইতিমধ্যে ৰাশি স্বভাৱ গুণাগুণ সম্পৰ্কে আলোচনা কৰি আছিলো আৰু এনেকৈ 19টা অধ্যায় আমাৰ পাৰ হৈ গৈছে আৰু আজি আমি অধ্যায় 20 লৈ আহিছো আজি অধ্যায় 20 আমি গ্ৰহৰ কথা পাতিম যদিও ৰাশিৰ সতে সম্পৰ্ক থকাৰ বাবে আমি গ্ৰহ আৰু ৰাশি দুয়োটাই আমি আলোচনা কৰিম আজি এই অধ্যায়টোত আমি আলোচনা কৰিবলৈ ওলাইছো উচ্চ স্থান আৰু নিচ স্থান যে কোনো এটা গ্ৰহ কোনটো ৰাশিত উচ্চ স্থান পায় আৰু কোনটো ঠাইত নিচ স্থান পায় আৰু আমি এই সম্পৰ্কে আলোচনা কৰিব ওলাইছো গ্ৰহ 7টা আৰু দুটা হৈছিল ছায়াগ্ৰহ ৰাহু আৰু কেতু যি নহওক প্ৰথমে আমি 7টা গ্ৰহৰ বিষয়ে আলোচনা কৰো যে এই 7টা গ্ৰহই কোনটো ৰাশিত উচ্চ আৰু কোনটো ৰাশিত নিচ স্থান লাভ কৰে প্ৰথমে চাও ৰবি গ্ৰহই মেষ ৰাশিত উচ্চ স্থান পায় আৰু তুলা ৰাশিত নিচ স্থান পায় অৰ্থাৎ মেষৰ পৰা তুলালৈ 180 ডিগ্ৰী অৰ্থাৎ কোনো এটা ৰাশিত যদি উচ্চ স্থান পায় তাৰ ঠিক 180 ডিগ্ৰীত নিচ স্থান পায় গতিকে ৰবিয়ে মেষ ৰাশিত উচ্চ স্থান পাইছে ঠিক তেনেদৰে ঠিক 180 ডিগ্ৰী অৰ্থাৎ 6টা ৰাশি পাৰ হোৱাৰ পিছত তুলা ৰাশিত অৰ্থাৎ 180 ডিগ্ৰীত নিচ স্থান পাইছে অৰ্থাৎ তুলা ৰাশিত নিচ স্থান পাইছে এতিয়া এই ৰবি গ্ৰহই মেষ ৰাশিত কিমান অংশলৈ উচ্চ স্থান পাইছে আৰু তুলা ৰাশিত কিমান অংশলৈ নিচ স্থান পাইছে তাকো আমি জানিব লাগিব ৰবিয়ে মেষ ৰাশিত 10 ডিগ্ৰী পৰ্যন্ত উচ্চ স্থান আৰু তুলা ৰাশিত নিচ স্থান 10 ডিগ্ৰী পৰ্যন্ত এতিয়া আমি যদি গাণিতিক ভাষাত ক'বলৈ যাওঁ তেতিয়া আমি কেনেকৈ কম মেষ ৰাশি হৈছে 1 নম্বৰ ৰাশি অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে 0 sin 5 10 ডিগ্ৰী 0 sin 5 10 ডিগ্ৰী ঠিক তেনেদৰে তুলা ৰাশি হৈছে অৰ্থাৎ নিচ স্থানত হৈছে তুলা ৰাশি অৰ্থাৎ Six sin 5 10 ডিগ্ৰী 6 sin 5 10 ডিগ্ৰী গাণিতিক ভাষাত ক'বলৈ গ'লে আমি এনেকৈ কম 0 ডিগ্ৰী 10 0 sin plus 10 আৰু 6 sin plus 10 ডিগ্ৰী গতিকে ৰবিয়ে মেষ ৰাশিত উচ্চ স্থান আৰু তুলা ৰাশিত নিচ স্থান ঠিক তেনেদৰে চন্দ্ৰই বৃষ ৰাশিত উচ্চ স্থান আৰু ঠিক 180 ডিগ্ৰীত বৃশ্চিক ৰাশিত 3 ডিগ্ৰীত নিচ স্থান কোন চন্দ্ৰই ঠিক তেনেদৰে মংগল মকৰ ৰাশিত আৰু নিচ স্থান কৰ্কট ৰাশিত মংগল মকৰ ৰাশিত 28 ডিগ্ৰী পৰ্যন্ত উচ্চ স্থান আৰু কৰ্কট ৰাশিত 28 ডিগ্ৰী পৰ্যন্ত নিচ স্থান ঠিক তেনেদৰে বুধ গ্ৰহ হৈছে কন্যা অৰ্থাৎ স্ব ৰাশিত 15 ডিগ্ৰীত উচ্চ স্থান আৰু মীন ৰাশিত 15 ডিগ্ৰীত নিচ স্থান পাইছে
ঠিক তেনেদৰে বৃহস্পতিয়ে কৰ্কট ৰাশিত 5 ডিগ্ৰীত উচ্চ স্থান আৰু মকৰ ৰাশিত 5 ডিগ্ৰীত নিচ স্থান। শুক্ৰ গ্ৰহই হৈছে মীন ৰাশিত 27 ডিগ্ৰীত উচ্চ স্থান আৰু কন্যা 27 ডিগ্ৰী পৰ্যন্ত নিচ স্থান। ঠিক তেনেদৰে শনি তুলাত 20 ডিগ্ৰী পৰ্যন্ত উচ্চ স্থান আৰু মেষ ৰাশিত 20 ডিগ্ৰী পৰ্যন্ত নিচ স্থান। এতিয়া কথা হ'ল যে উচ্চ স্থান আৰু নিচ স্থান, এতিয়া উচ্চ স্থান আৰু নিচ স্থানেনো আমাক কেনেকৈ সহায় কৰিব বা আমি ইয়াৰ পৰা কি জানিব পাৰিম? যে সদায় আমি এটা কথাই মনত ৰাখিব লাগিব যে যদি গ্ৰহটো উচ্চ স্থানত থাকে তাৰ ঠিক বিপৰীত অৰ্থাৎ 180 ডিগ্ৰীত নিচ স্থানত থাকিব। 1 নম্বৰ কথা, ধৰি লোৱা হ'ল ইয়াত বৃহস্পতিয়ে কৰ্কট ৰাশিত উচ্চ স্থান পাইছে, ঠিক তাৰ 180 ডিগ্ৰী অৰ্থাৎ মকৰ ৰাশিত ই নিচ স্থান পাইছে। এতিয়া কথা হ'ল যে যদি উচ্চ স্থানত থাকে তেতিয়া আমি কি বুলি কওঁ যে ই শুভ ফল দিয়ে। এইটো হ'ল মোষ্ট ইণ্টাৰেষ্টিং কথা যে যদি কোনো এটা গ্ৰহ উচ্চ স্থানত থাকে তেতিয়া শুভ ফল দিয়ে আৰু যদি নিচ স্থানত থাকে তেতিয়া অশুভ ফল দিয়ে। কিন্তু এইখিনিতে আকৌ এটা কথা কৈ থওঁ যে এনেকুৱা নহয় যে কোনোবাৰ কুণ্ডলীত উচ্চ স্থানত আছে কোনো এটা গ্ৰহ যে তেওঁৰ সকলোখিনি ভালেই হ'ব, ঠিক তেনেকুৱা নহয়। কিয়নো আন কোনো গ্ৰহৰ প্ৰভাৱ তথা দৃষ্টি তেওঁৰ কুণ্ডলীত বেয়া থাকিবও পাৰে। গতিকে উচ্চ স্থান কৈয়ে যে আপুনি তেওঁ সম্পূৰ্ণ ভাল বুলি ক'ব না, এইটো হ'ব নোৱাৰে। বাৰু যি কি নহওক আমি জানিলোঁ উচ্চ স্থান আৰু নিচ স্থান সম্পৰ্কে এই 7 গ্ৰহৰ বিষয়ে। এতিয়া এই 7টা গ্ৰহৰ আমিনো তৎক্ষণাতে বা অতি সহজে আমি কেনেকৈ মনত ৰাখিব পাৰিম? উচ্চ স্থান আৰু নিচ স্থান এই গ্ৰহসমূহক আমি কেনেদৰে সহজে মনত ৰাখিব পাৰিম? আহকচোন এটা আৰু সৰু পদ্ধতি আমি জানি লওঁ। আমি সহজে এনেকৈ মনত ৰাখিব পাৰোঁ যে ৰবি আৰু শনি, ৰবিয়ে য'ত উচ্চ স্থান পায় তাত শনিয়ে নিচ স্থান পায়, ঠিক তাৰ ওলোটা হয় উচ্চ স্থান আৰু নিচ স্থান। ঠিক তেনেদৰে মংগল আৰু বৃহস্পতিৰ, বুধ আৰু শুক্ৰৰ, আৰু বাকী থাকিল এটা চন্দ্ৰ। গতিকে চন্দ্ৰটো এক্সট্ৰাকৈ মনত ৰাখিব লাগিব যে চন্দ্ৰই বৃষ ৰাশিত উচ্চ আৰু বৃশ্চিক ৰাশিত নিচ স্থান পায় 3 ডিগ্ৰীত। এতিয়া আমি এই 7 গ্ৰহৰ বিষয়ে জানিলোঁ যে গ্ৰহসমূহৰ উচ্চ স্থান আৰু নিচ স্থান। এতিয়া কথা হ'ল যে আমি ৰাহু আৰু কেতু বিষয়ে কেনেকৈ জানিম? ৰাহুৰ উচ্চ স্থান আছে নেকি বা কেতুৰ উচ্চ স্থান আছে নেকি? এই সম্পৰ্কে বহুত মতানৈক্য আছে। বাৰু যি কি নহওক কিছু জ্যোতিৰ্বিদ তথা অভিজ্ঞই কয় যে ৰাহু আৰু কেতুৰো তুংগ স্থান অৰ্থাৎ উচ্চ স্থান আৰু নিচ স্থান আছে। কিন্তু যদিও আছে আমি তাক সহজে মানি লোৱাটো উচিত নহয়। যেনে ৰাহুৱে ক'ত উচ্চ স্থান পায় আৰু কেতুৱে ক'ত উচ্চ স্থান পায়? ৰাহুৱে মিথুন ৰাশিত উচ্চ স্থান পায় আৰু ধনু ৰাশিত নিচ স্থান পায় বুলি কয়। ঠিক তেনেদৰে কেতুৱে ধনু ৰাশিত উচ্চ স্থান পায় আৰু মিথুন ৰাশিত নিচ স্থান বুলি কয়। আৰু লিখা আছে, আমি কৈছোঁ যে ৰাহুৱে মিথুন ৰাশিৰ শেষৰ 20 ডিগ্ৰী তথা ধনুত শেষৰ 20 ডিগ্ৰী। ঠিক তেনেদৰে কেতুৱে ধনুৰ শেষৰ 20 ডিগ্ৰী আৰু মিথুন শেষৰ 20 ডিগ্ৰী। শেষৰ 20 ডিগ্ৰী কিয় হ'ল? যে আমি জানো যে ৰাহু আৰু কেতুৱে সম্পূৰ্ণ আন গ্ৰহবিলাকতকৈ সম্পূৰ্ণভাৱে ওলোটাকৈ ঘূৰে। এতিয়া আমি কৈছোঁ যে ৰাহু আৰু কেতু যিহেতু ইহঁতৰ নিজা কোনো অধিপতি গ্ৰহ নাই আৰু ইহঁতে সদায় ওলোটাকৈ ঘূৰে, তাৰ উপৰিও ৰাহু আৰু কেতু যদিও উচ্চ স্থান আৰু নিচ স্থান আছে কিন্তু কিছু জ্যোতিৰ্বিদ তথা অভিজ্ঞ লোকে ইয়াক মানি নলয়।
যিহেতু ই একোটা ছায়া গ্ৰহ। বাৰু যি কি নহওক, আজি আমি গ্ৰহৰ উচ্চ স্থান আৰু নিচ স্থান সম্পৰ্কে জানিব পাৰিলোঁ, কিছু চৰ্চা কৰিলোঁ। এষ্ট্ৰ লৰ্ড শ্ৰীৰাম চেনেলটোৱে এনেকৈ আপোনালোকৰ সৈতে যৌতিক চৰ্চা কৰি থাকিব আৰু মই আশা কৰোঁ যে আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। যৌতিক চৰ্চা আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়, বাৰুকৈয়ে প্ৰয়োজনীয়, বিশেষকৈ আমাৰ সনাতনীয় ধৰ্মৰ লোকসকলৰ বাবে। শেষত আপোনালোকৰ দিনটো শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।